হেরা পূর্বত ব্রহ্ময়ে শীতে বেদ তো বিচারিয়ে মানে পাইলা সর্বন কীর্তন মাত্র ভূগম অল্পতে উপদে গোবিন্দ প্রেম রতি হেন জানি মহাগতে কৃষ্ণ সর্বন কীর্তন করা ক্ষুদ্ধ হইবা এতে কেতিয়া জীব মায়া জানে কৃষ্ণর পরম পদ পাইবা অল্প কালে দুই অধ্যায়ের কথা গোয়ালে মানে হুকমরি কহন্তরা জাত বিজ্ঞানে জ্ঞানী ঈশ্বর মানে জন করিবে কৃষ্ণর মাত্র শ্রবণ কীর্তন যেন ফল পাই পরে দেবতা যদি লভে সিদ্ধি প্রভু মাধব ভজি এরা জ্ঞানে কে হইবে আলো দেবতা কর ও যেন পুত ভজার ভজনে তো সফল কৃষ্ণ ভগবতী বাসুদেবায় নমো ভগবতী ভগবতী অখণ্ড মঙ্গলাকারম
तस्मै श्री गुरुवे नमो नमः। तस्मै श्री गुरुवे नमो नमः। श्रीमंत हरे भगवत जनादे ताहात विनय नाय हमारो परम गुरुरा हमारो कृष्ण जय जयते सकलोके सश्रद्ध सेवा और प्रणिपात আগবঢ়াইছো। নামঞ্জনীয়া দুজনাৰ সূচনাত মই অকপতে সেৱা ধৰিছোঁ। বৰবৰী গাঁও শাখাৰ ২৪তম ভাগৱত পাঠৰ বাখ্যানুষ্ঠানৰ সভাপতি সম্পাদক, গাঁও শাখাৰ সভাপতি সম্পাদক আমাৰ শৰণাচাৰ্য প্ৰভুজনা, লগতে মোৰ অতি পৰম বান্ধৱ স্বৰূপ খন্তেক সময় আগতেই আমাৰ এই বাখ্যাকাৰ আসনৰ অলংকৃত কৰা ভগ্নেশ্বৰ বৰাবাজনলৈ সেৱা ধৰিছোঁ। আমাৰ দুইজনা সঘনে লগ খাই থাকোঁ টকা পইচাকৈ। ভাগৱত শ্ৰৱণ কীৰ্তনৰ যিটো ব্যৱস্থা আপোনালোকে একাধিক্ৰমে ২৪ বছৰ ধৰি দিছে, সৰ্বপ্ৰথমে আপোনালোকলৈ সেৱা ধৰিছোঁ। এইটো কাৰণতে এই মহাভাগৱত শ্ৰৱণ কীৰ্তন পৰীক্ষিত মহাৰাজাই মাত্ৰ ৭ দিন ৭ ৰাতি কৰিছিল। এতিয়া কিন্তু বৰবৰী গাঁৱত ২৪ বছৰত ভৰি দিছে, বাকী ২৩ বছৰত 23 × 365 365 দিন পূৰণ 23 বছৰ হিচাপ কৰি যদি পৰিসংখ্যা ওলাই পৰীক্ষিত ৰাজাতকৈ বহুদিন আপোনালোকে ভাগৱত শুনাৰ সুবিধা পাইছে। আৰু অতিকে সৌভাগ্যৱান ৭ দিন ৭ ৰাতি ভাগৱত শুনি পৰীক্ষিত ৰাজাই মৃত্যুত জয় কৰিব পাৰিছিল। মই ভাবোঁ যে আপোনালোকে 23 × 365 ইজুৱেলটো যিমান হয়, গতিকে আপোনালোকে মৃত্যুঞ্জয় মহামৃত্যুঞ্জয় আপোনালোকে অতিক্ৰম কৰিছে। মোৰ কথাবিলাকৰ অৱশ্যে মই বেছি সুৰ লগাব নাজানো, আপোনালোকে জানে। ভকত বা ভকতসকলে এটা অনুৰোধ, মই বেছি সময় নাথাকিম। আমাৰ আয়োজকসকলে জানে যে অহাকালিলৈ মোৰ বৰপেটাত এটা প্ৰগ্ৰেম আছিল আৰু সোমবাৰে আছিল বিজনী। এতিয়া ৰাইজৰ আহ্বান, আজি মই বৰপেটা যাব নোৱাৰিলোঁ, কাইলৈ ৰাতিপুৱা গ'লো অসমীয়া হ'ব, কাইলৈ সন্ধিয়া মই কেন্দ্ৰ লৈছোঁ। আজি মই টোপনি পৰা যিমান সময় বহিম আপোনালোকৰ লগত মই বাখ্যাকাৰ হিচাপে নবহোঁ,
আমাৰ বৰাবাপে কৈছে যে অসমৰ এই মুখৰ টিমলৈ পৰিভ্ৰমণ কৰে তো আপোনালোকৰ আশীৰ্বাদ বিভিন্ন স্থানলৈ যাওঁ নিমন্ত্ৰণ কৰে ঈশ্বৰৰ কথা পাতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই মহাভাগৱতৰ প্ৰবন্ধকাৰ ব্যাসদেৱৰ পাছতে তেওঁ এই কলিযুগৰ এজন প্ৰখ্যাত ব্যাখ্যাকাৰ তেওঁ ইমান পৰচন্দে আৰু পুৰমন্ধে মহাভাগৱতৰ পদবিলাক ৰচনা কৰিছে দুলৰী ছবিচন্দ্ৰ পদ ঝুমুৰ অতি মনোমোহা কিছু শব্দ অতি সহজে বুজিব পৰা বাক্য এই ভাগৱত গ্ৰন্থত উপলব্ধ কৰাইছে মই ভাবো আমাৰ দৰে ভাগ্য এজনৰ কাষত যেনেকৈ আসন বহি আমাৰ পৰা কথা শুনাৰ কোনো কাৰণেই নাই যদিও এটা দায়িত্ব দিছে যিকোনো সময় নামঘৰত বহিম সেইকণ সময় সকলোৱে যাতে সহযোগিতা কৰে সহযোগিতাৰ অৰ্থটো মই বেকাকৈ কৈছোঁ প্ৰত্যক্ষ কথাটো কৈছোঁ যে আপুনি মই এঘণ্টাই বহিম যে এঘণ্টা সময় মনটো মই ভাগৱতত নিবিষ্ট ৰাখিম যিকোনো সময় কাৰণ এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ মুহূৰ্ত শ্ৰোতা আৰু গায়ক এই দুজনৰ মাজত এটা সম্পৰ্ক যদি নাথাকে তেতিয়া গানৰখিনি সোৱাদটো উপলব্ধি কৰিব নোৱাৰে গায়কেও গানটো আহে নাপায় আজিকালি গান গান দেখিছে আপোনালোকে ইমান সুন্দৰকৈ মঞ্চত গান গায় আৰু তাৰ যিবিলাক চাপৰ্টাৰ থাকে সমৰ্থন থাকে বৰষুণ দিলে তাত খুব ভাল পায় আৰু মানে বোকাই পাৰে ৰুটিলৈ কাপোৰ খুলি মেলি আৰু নাচি লগাই থাকি থাকে আমিতো ভাগৱত শিকি কৰিব নোৱাৰোঁ আমি নামেৰে বোকাত থাকি থাকিম মানে বাৰু মোৰ ভাতৃ পত্নী ধৰ্মস্থৰ অমূল্য বনিয়া কাঠৰ এখন আছে এতিয়া যোৱা বছৰ আপোনালোকে আমাক এটা সুবিধা দিছিল মোৰ মনত আছে মই যিকোনো সময়ত ভাগৱত দিছিলোঁ ভাগৱত আসন ত্যাগ কৰিছিলোঁ মোৰ আধ্যাত্মিক গৈছিল দশম স্কন্ধৰ প্ৰভৱন্ত কৃষ্ণ অৱতাৰ কংস কাৰাগাৰ ভগৱান প্ৰভুৰ অৱতাৰ মই ভিডিঅ'টো চালোঁ আমাৰ লক্ষ্মী ভিডিঅ' চাইছিলে ভগৱতী আছিল আজি দশম স্কন্ধৰ আমি পুনৰ ঘূৰি আহিলোঁ দ্বিতীয় স্কন্ধ চিৰিয়েলি বছৰ ভাগত একাদশৰ দশম স্কন্ধৰ শেষলৈ যাব লাগিছিল কি পৰে আলোচনা কৰি এপ্লাই কৰিব আপোনাৰ সিদ্ধান্ত আজিকালি কওঁ যে কমিটি সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত লতাৰিখত যে আপুনি টিকেটটো মানে গাড়ীখন পাই যায় কমিটি যদি নিজুলি ভাবে আপুনি গাড়ীখন নাপায় কমিটি সেইটোৱে হ'ব নহয় জানো এতিয়া ভাগৱতৰ দ্বিতীয় স্কন্ধ উলিয়াই দিছে আপোনালোকে ভাল অধ্যায় বাচিছে ভাগৱত মহাধৰ্ম ভাগৱত মহাধৰ্ম ধৰ্ম আগত ম যোগ আ মহা ধৰ্ম ধ ৰ ধ অ অৰ্থাৎ ভাগৱতে কি ক'ব বিচাৰিছে ধৰ্মনো কি এই কথাবিলাক আমাক দ্বিতীয় স্কন্ধৰ যোগেদি বুজাব বিচাৰিছে তেতিয়াহে আমি বাকীখিনি অধ্যায় শুনিবৰ কাৰণে উপযুক্ত এজন প্ৰাৰ্থী বা ভকত হ'ব পাৰিম এই মহাভাগৱত শাস্ত্ৰত সূৰ্য মানে সূৰ্য কৌটি কৌটি সূৰ্য যিমান পোহৰ তাতোতকৈ ততোধিক পোহৰ বুলি কৈছে তাতোতকৈ ততোধিক পোহৰ এটা সূৰ্যই ৰাতিপুৱা বেলি উদয় হোৱাৰ লগে লগে যিটো তাপ দিয়ে এই তাপটো আমাৰ গাত লগাৰ লগে লগে আমাৰ গাটো কি হ'ল উষ্পিচ লাগি যায় খুব বৰ গৰম মানে বাৰু এটা সূৰ্যৰ তাপে আমি সহ্য কৰিব নোৱাৰো এই তেনেকুৱা এটা সূৰ্যৰ যোগ কৰি কোটি কোটি সূৰ্য কোটি এক কোটি সূৰ্যতকৈ অধিক পোহৰ এই মহাভাগৱতত আছে মানে তাপ সূৰ্যৰ যিটো তাপ তাতকৈ ততোধিক তাপ এই ভাগৱতত এই তাপে কিন্তু আপোনাৰ বিচনী মাৰিবৰ কাৰণে ফেন ল'বৰ কাৰণে ব্যৱস্থা নিদিয়ে এই তাপে আপোনাক সংসাৰৰ সাগৰৰ পৰা ভৱ সংসাৰখনৰ পৰা ভৱবৈতৰণী পাৰ কৰাৰ যিটো
যিটো সন্তাপ যিটো যন্ত্ৰণা তাৰ পৰা নিৰাময় দিয়ে যিটো সন্তাপ যিটো যন্ত্ৰণা তাৰ পৰা নিৰাময় দিয়ে মহাপুৰুষে ভাষাত ইয়াক এনেদৰে আমাৰ মাজত ঠেলি পঠাইছে ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নামত যত মহাজন খবৰ সভাৰ মধ্যত ধৰ্ম এটা কোৱা সম্মুখৰ যিটো ধৰ্ম এটা কোৱা লোহাৰৰ যিটো ধৰ্ম ব্যক্তি বিশেষে প্ৰত্যেকেই বিভিন্ন ধৰণে ধৰ্ম পালন কৰে ব্যক্তি বিশেষে প্ৰত্যেকেই বিভিন্ন ধৰণৰ ধৰ্ম পালন কৰে তাৰ আধাৰত উপনিষদ পুৰাণ মহাভাৰত ৰামায়ণ এনেকুৱা শাস্ত্ৰবিলাকৰ আলম লৈ যিবিলাক ব্যৱস্থা প্ৰদান কৰে সেইমতে ধৰ্ম পালন কৰোঁ বুলি তেওঁলোকে ধাৰণা কৰে কিন্তু মহাধৰ্ম কাকে কৈছে পৰম আনন্দ ৰসময় অকোটি সূৰ্য প্ৰকাশ মহাভাগৱত নহন্তে যাৱে পৰম আনন্দৰ সময় কৌটি সূৰ্য সম প্ৰকাশ হয় মহাভাগৱত নহন্তে যাৱে দেখতে মহাভাগৱতৰ সমান 14 শাস্ত্ৰ 18 পুৰাণ বেদ উপনিষদ কোনো কাণ্ডে হ'ব নোৱাৰে যিজনে মহাভাগৱতৰ মহাৰস প্ৰাণ কৰে সেইজনে ভাগৱতৰ ধৰ্মটো পালন কৰে ভূভাৱে কগে জ্ঞান দেয় বৈষ্ণৱ হ'বলৈ শিকাইছে বৈষ্ণৱ হৈ সংসাৰ কৰাত ধৰি কাৰণে কৈছে এই ভাগৱতৰ ইয়াত ইমান সুন্দৰকৈ আগৰ কথা এটা ক'লে আপোনালোকে আমাৰ বৰাবাপৰ মুখেৰে কথাখিনি অনুধাৱন কৰিব পাৰিছে নাই নাজানো ইয়াত এষাৰ কথা মাজত সোমাই থৈ গৈছে যে চাৰিও বেদৰ দ্বাৰা এহিকে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয় পৰীক্ষিত সংশয়টো কি আছে যে পৰীক্ষিত অভিশাপগ্ৰস্ত পৰীক্ষিতে অভিশাপগ্ৰস্ত তেওঁ শাৰীৰৰ ভিতৰত তক্ষকে দংশন কৰি মাৰি পেলাল অৰ্থাৎ সংশয়টো হ'ল তেওঁ মৃত্যুলৈ ভয় মই মৰিম সাপে খাই মোক মাৰিব গতিকে সাপে খোৱাৰ পাছত ইয়াৰ নিৰাময় ব্যৱস্থাটো কি এই কথাটো উত্তৰ দিয়াৰ কাৰণে অৰ্থাৎ ডক্তৰ বিচাৰি ঘূৰি ফুৰোঁতে পৰীক্ষিতৰ সন্মুখতে এজন ডক্তৰ আহিছে এজনে দিছে তুমি বলি বিধান কৰা এজনে দিছে যাগ যজ্ঞ কৰা এজনে কৈছে পূজা পাতল কৰা আৰু সমস্ত ঋষি গোটাই লোৱাৰ পাছত পৌনক আদি পবিত্ৰ সমস্ত ঋষি গোট খোৱাৰ পাছত শেষ সিদ্ধান্ত এটাই হ'ল যে মৃত্যুক জিনিবলৈ হ'লে আপুনি মই চাৰিখন বেৰৰ চাৰি তত্ত্বৰ যি আক্ষৰিক শব্দ এই শব্দটি সঘনে স্মৰণ কৰিব লাগিব
চাৰিবেদৰ চাৰি অক্ষৰ কি? নাৰায়ণৰ নাম। এই নাৰায়ণৰ নামটো তুমি যেতিয়া পৰীক্ষিত ল'বা, তোমাৰ মনত যিমান সংশয় আছে এইবিলাক নাইকিয়া হৈ যাব। অন্তকাৰে খালে কৃষ্ণ ভকতি, চাৰিবেদৰ চাৰি অক্ষৰ যি সাৰতত্ব তোমাৰ হৃদয়ত বহিব, অন্ত মানে শেষ, মৃত্যুৰ মুহূৰ্তত তোমাৰ সিদ্ধি হ'ব। কেনেকৈ? যদি তুমি কৃষ্ণ ভক্তিৰ মাজেৰে মৃত্যুৰ লগত যুঁজ দিয়া, মৃত্যুৰ লগত যুঁজ দিয়া, তেতিয়া জানিবা নিপতি মানে ৰাজা দুই দণ্ড কাল ৪৫ মিনিট সময় চিন্তা কৰি হতাংগ নিপতি মানে ৰাজা হতাংগ ৰজাই মুক্তি পাইছে। এই পাঠটোৰ মূল তত্ত্ববিহীন আছে ভাগৱত মহাধৰ্ম সেইটো। ইয়াত আমি আহি পালোহি যে পূৰ্বতে ব্ৰহ্মাই একচিত্তে তিনিবাৰ, এতিয়া ব্ৰহ্মা সৃষ্টি হৈছিল নাভি কমলেদি। অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী সেই গোবিন্দৰ নাভি কমলেদি ব্ৰহ্মা আবিৰ্ভাৱ হৈছিল। এই ধুনাকাৰ পৃথিৱীখনত ব্ৰহ্মাই প্ৰথমতে বিমূৰত পৰিছিল। কিয়? যে তেওঁ কোনে সৃষ্টি কৰিলে, তেওঁ পিতৃ মাতৃ কোন, তেওঁ অভিভাৱক কোন, এই কথা অনুধাৱন কৰি তেওঁ পূব পশ্চিম আৰু উত্তৰ দিশলৈ মূৰ কৰিছিল। প্ৰথমতে পূব ফালে চাওঁতে এটা শব্দ আছিল ওম, তাৰফালে পশ্চিম ফালে মূৰ কৰিলে আকৌ এটা শব্দ উচ্চাৰণ হ'ল ওম। তাৰপৰা যিফালে মাথা মুখখন নাছিল, এখন মুখে আছিল, তেওঁ পিছফালে ঘূৰি চালে, তেতিয়া শব্দ আহিলে ওম। এই তিনিবাৰ যি ওম শব্দটো আহিল, এই ওম শব্দৰ অৰ্থই অনন্ত কোটি ব্ৰহ্মাণ্ড নাৰায়ণক প্ৰতিপন্ন কৰিছে। তেওঁৰ নামটো তিনিবাৰ স্মৰণ কৰিছে। আৰু বেদত বিষয় এই মানে পায় বা সাৰ, প্ৰতিটো শব্দক এবাৰ কওঁতে তেওঁ বাক মই ট্ৰেইনত উঠিব পৰা নাই। কৃষ্ণ কওক, হাত ধুই দিওঁ। মই ভাগৱততে আছো। হে ভকত জনৰ সংগে ৰংগে কৃষ্ণ কৰাহি কৰে সর্বন কীর্তন। গতিকে চাৰি বেদৰ চাৰি তত্ত্ব তেওঁ বিচাৰি আনি প্ৰমাণ কৰি দিলে যে মোক সৃষ্টি কৰাজনে হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী নাৰায়ণ। এই শ্ৰৱণ কীৰ্তন সুগম ভক্তি দুৰ্গম আৰু সুগম। য'ত ভয় আৰু শংকা আছে, সেই ৰাস্তাটো কোৱা হৈছে দুৰ্গম পথ। য'ত ভয় আৰু শংকা একোটাই নাই, আপুনি গৈ থাকিলে আপোনাৰ ৰাস্তাত কোনো প্ৰতিবন্ধক সৃষ্টি নহয়, সেইটো হ'ল সুগম পথ। আৰু এই সুগম ভক্তি কৰিবৰ কাৰণে মুখ্য এটাই উপায় বুলি কৈছে যে আপুনি গোবিন্দৰ নামটো প্ৰেমেৰে শ্ৰৱণ কীৰ্তন কৰিব লাগে। এতিয়া প্ৰশ্ন হ'ব যে আমি সকলোৱে নাম গাই সকলোৱে নাম লৈ আছো, এই নাম গাই আছো, নাম লৈ আছো, এই নাম আমাৰ